নমস্কাৰ নমস্কাৰ মমেন দাদাৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আচলতে এইটো এটা নতুন চেনেল, নতুনকৈ খুলিছোঁ। আচলতে মোৰ ছোৱালীয়ে মানে এই প্ৰতীক চাই সদায় কৈ আছিলে যে মা আমি চেনেল এটা খোলোঁ। মই কিন্তু ইমান গুৰুত্ব দিয়া নাছিলোঁ। লাহে লাহে তাই ইমানেই মোক আমনি কৰিবলৈ লাগিলে, তাৰপিছত মই বোলো ঠিক আছে খোল। সকলোখিনি কাম তাইয়ে মানে কৰিছে, এডিটিং কৰাৰ পৰা ধৰি আৰম্ভ কৰি চেনেল খোলালৈকে গোটেইখিনি তাইয়ে কৰিছে। লাষ্টত এতিয়া ভিডিঅ' দিবৰ সময়ত মোক ইমানেই আমনি কৰিছে, মই বোলো ঠিক আছে দুইজনী লাগি বোলো ভিডিঅ' বনাম। আজিৰ পৰা দুইজনী সমানে কৰিম, কষ্ট কৰিম আৰু সপোনটো যাতে ফলাফল মানে সকলোখিনি সপোন যাতে পৰিপূৰণ কৰিব পাৰোঁ তাৰে আশা কৰি আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। আজি নতুন চেনেলত নতুন ভিডিঅ' এটা আপলোড কৰিব বিচাৰিছোঁ, নাৰিকলৰ ৰেচিপি। চাওঁ ব'লকচোন যাওঁ। প্ৰথম আমি নাৰিকলখিনি সৰু সৰুকৈ কাটি লৈছোঁ, বাকলিখিনি গুচাই, আৰু এটা মিক্সি জাৰত দি দিম। এতিয়া ভালদৰে আমি পিচি ল'মগৈ। এইটো বাতিৰে 1.5 বাতি ইয়াত মই নাৰিকল লৈছোঁ গুড়ি কৰা, আৰু এবাতি গুড় লৈছোঁ আৰু মিক্স কৰি লৈছোঁ ভালদৰে আমি মিক্স কৰি ল'লোঁ গুড় আৰু নাৰিকলখিনি। আধা বাতি মই লৈ লৈছোঁ চুজি। এতিয়া মই ভাজি ল'ম। ল' ফ্লেমত আমি এতিয়া মচমচীয়া হোৱালৈকে চুজিখিনি ভাজি ল'ম। বেছি সময়ো নালাগে, মেক্সিমাম 2 মিনিট ভাজি ল'ব। আমি ভাজি আছোঁ, প্ৰায় 2 মিনিটমান ভাজি ল'লোঁ। এতিয়া আমি নমাই ল'ম এই চুজিখিনি। এতিয়া প্ৰেছাৰ কুকাৰ বা চচপেন এটাত আমি দি লৈছোঁ। আমি প্ৰেছাৰ কুকাৰত দিছোঁ, আপোনালোকে চচপেনতো দিব পাৰে। গুড় আৰু নাৰিকলখিনি মিক্স কৰি থোৱা সেইখিনি এতিয়া আমি দি দিছোঁ। অলপমান ভাজি ল'ব লাগিব। 20 to 25 মিনিটছলৈকে আমি অকণমান ভাজি ল'ম। হাই ফ্লেমত কেতিয়াও নবনাব, ল' ফ্লেমত বনাব। একেবাৰে ল' ফ্লেমত ভাজি থাকিব, নন ষ্টপ ভাজি থাকিব, তেতিয়াহে ভালকৈ হ'বগৈ। আমি গুড় গলালৈকে আমি ভাজিয়ে থাকিম তেনেদৰে। সেইটো ক'বলৈ পোৱা নাই। ভাজিয়ে আছোঁ আমি এতিয়াও। 10 মিনিটমান হৈছে আৰু 12 মিনিটমান ভাজিলোঁ। তেতিয়া আমি আঠা যেন দেখিছোঁ, আৰু অলপমান সময় হৈ গ'লে তেতিয়া ধুনীয়াকৈ আমি লাডু বনাবলৈ তৈয়াৰ কৰিব পাৰিম। লাহে লাহে পানীটো শুকাবলৈ লৈছে। অলপ সময় আৰু তথাপি আৰু সময় লাগিব বাৰু, কিন্তু এনেকৈ তথাপি পূৰা এতিয়া ঘনে ঘনে লৰাই থাকিব লাগিব, নহ'লে তলত লাগি আহিব। আৰু অলপ ফচফচীয়া হ'ব লাগিব, আৰু মানে পানীটো আৰু শুকাব লাগিব, তেতিয়া আঠাটো আহিব। তাৰপিছত আমি এয়া প্ৰায় হৈ আহিছে। এনেকুৱা সময়তে আমি ইয়াত চুজিখিনি এড কৰি দিম। অথনি ভাজি লোৱা চুজিখিনি এতিয়া আমি দি দিম গোটেইখিনি। দি লৈ আকৌ আমি মিক্স কৰি ল'ম গুড় আৰু নাৰিকলৰ লগত। এতিয়া অলমষ্ট হৈয়ে গৈছে। এতিয়া আমি লাহেকৈ নমাই থৈ অকণমান ঠাণ্ডা হ'বলৈ দি লাডু কৰি মই এতিয়া গেছটো বন্ধ। লাহে ধীৰে এটা দুটাকৈ বনাই গৈ থাকিম। অলপমান গৰম কাৰণে অকণমান কষ্ট হৈছে। গৰমে গৰমে বনাব লাগে, বেছি একেবাৰে ঠাণ্ডা হৈ গ'লেও টান হৈ যাব, বেছি মৰমৰীয়া হ'ব, লাডু কৰি বনালে দিগদাৰ হ'ব। ধুনীয়া হৈছে। এইটো ধুনীয়া এটা শ্বেপ বনি গৈছে। হাতৰ টিপাটোৱেই মেইন। দুই নম্বৰ লাডুটো বনি হৈ গ'ল। এটা কথা ক'ব পাহৰি থাকিছিলোঁ, ইলাইচি অকণ দি দিলে বেছি টেষ্টটো ভাল আহে। ইলাইচি দিবলৈ নাপাহৰিব, আৰু মই মানে ক'বলৈ পাহৰি থাকিছিলোঁ। খালি অকণমান থেতেলিয়াই ল'ব। ধীৰে ধীৰে বনাইছোঁ, কেইটামান হৈছেগৈ আৰু।
এয়া লাডু তৈয়াৰ আৰু এতিয়া আধা ঘণ্টামানৰ পিছত ধুনীয়া ধুনীয়া লাডুকেইটা খাব পৰা হৈ যাব যেতিয়া টান হৈ যাব আৰু মৰম লগা লাডুকেইটা তেতিয়া আমি চাহৰ লগত খাব পাৰিম ঠাণ্ডা হওক মানে অকণমান দেৰি এনেদৰে ৰাখি থৈ দিম এয়া আমাৰ লাডু তৈয়াৰ আৰু টান হৈ গৈছে ধুনীয়াকৈ চাওক আৰু খাবলৈ এতিয়া চাহৰ লগত জুতিহে ল'ব লাগে আৰু ৰেচিপিটো যদিও চিম্পুল সকলোৱে বনাই খাই থাকে তথাপি মোৰ ধৰণেৰে বনাই চাবচোন কেনেকুৱা লাগে জনাব ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' নেক্সট ভিডিঅ'ত লগ পাই আছোঁ চ' গাইজ বাই